তাৰ পৰাই ইয়াৰ যিখিনি কাম কাজ আছে চলি আছিল। গতিকে মই আশা কৰিছোঁ আজি যিহেতু নতুনকৈ সুন্দৰভাৱে এই কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে আৰু আপোনালোকে জানে যে এই কাৰ্যালয়তে এতিয়ালৈকে আমি তেওঁলোকক আমি ইছ্যু কৰাই নাই। কিবা কাৰণত অফিচিয়েলি টেকনিকেল ক'ৰবাত বিজুতি হোৱাৰ কাৰণে সেইটো ইছ্যু কৰা বুলি দেখা আছে। কিন্তু এতিয়া মই কিন্তু বিষয়টো মই অধ্যয়ন কৰিছোঁ আৰু যিবোৰ ফাইলিং হৈছে তেখেতলোকে সেইটো যিটো চেকৰ কথা কৈছে সেইটো তেওঁলোকে ইছ্যু হোৱা নাই, যিখিনি মানুহ আছে সেইটো 2021 চনৰ কথা। গতিকে তেনেকৈ ধৰণৰ কোনো কেলেংকাৰী হোৱা নাই। তেওঁলোকে যদি কোৱা তথ্য বিচাৰে আমাক উপযুক্ত তথ্য হ'ব টকাটো দিয়া উপস্থিতিয়ে আচলতে আমাক এক নতুন দায়বদ্ধতাৰ অনুভূত কৰিছে। আমি অনুভৱ কৰোঁ অনাগত দিনবোৰত আমি আমাৰ দায়িত্ব অধিক সততা নিষ্ঠা দায়বদ্ধতাৰে আমি পালন কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ম আৰু আমাৰ ফালৰ পৰা সৰ্বোচ্চ উজালি দিয়াৰ ক্ষেত্ৰত আপোনালোকক নিশ্চয় পৰিগণিত কৰিম। গতিকে বিশেষ সভাখিনিৰ তাৎপৰ্য এয়াই যে আমি এটা নতুন ঠিকনা লাভ কৰি নতুন ধৰণৰ উজ্জীৱিত প্ৰেৰণাৰে আমি আজি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু এই বিশেষ ফলটোক আপোনালোকে গৰিমামণ্ডিত আৰু সংগঠিত কৰি তোলাৰ বাবে মই আদায়লৈ পুনৰবাৰ বিনম্ৰ শ্ৰদ্ধা সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতাৰ ফলত আমাৰ বিভাগে নিশ্চয় ৰাইজৰ প্ৰতিটো সেৱা তথা উৎসৰ্গিত মনোভাৱেৰে প্ৰতিটো পদক্ষেপত সফলকাম হ'ব পাৰিব। এয়াই আজিৰ সভাৰ উদ্দেশ্য আছিলে। মই পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবলৈ মানুহৰ সভাপতি ধন্যবাদ। এতিয়া আমাৰ মাজত আছে বিশিষ্ট অতিথিসকল, তেওঁলোকক আমি আহ্বান কৰিম এগৰাকী এজনকৈ তেওঁলোকৰ